Back to my YouTube channel. Guys, good morning. এতিয়া শুই উঠিব দেৰি হ'ল বাৰু। আজি 6টা মানত শুই উঠিছোঁ কাৰণ আজি মানে আমাৰ নামঘৰটো ল'ম আজি আৰু তাকে মোটামুটি 6-7জনমান বাপসকল মাতিছোঁ। এতিয়া সেইকাৰণে আজি ডিউটিও নাযাওঁ, সেইকাৰণে আপোনালোকক আজি অলপমান দিনটোৰ আজি মানে নাম প্ৰসংগ কৰা যাব, সেইকাৰণে আপোনালোকক অকণমান দেখাই দিম। আৰু যাতে চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু গাইজ ভিডিঅ' চাই কেনেকুৱা কমেণ্টত জনাই দিব। তাকে ভিডিঅ' আৰম্ভ কৰিব চাই থাকক। চকী তকী পাৰিলোঁ, এইফালে বেছি মানুহ নহয় না, আমাৰ ঘৰৰ কেইজন আৰু 6-7জন বাপসকল থাকিব। আৰু এইফালে নামঘৰটো এনেই অস্থায়ীকৈ বনোৱা গৈছে, কাৰণ মানে এতিয়া মাটি তেনেকৈ পোৱা নাই না। মাটি যেতিয়া পাম মানে মাটি পালে তলটো ভেটিটো কৰি পেলাই এইটো পাকাৰ কৰা কথা আছিল। এতিয়া সেইকাৰণে বৰ্তমান পাকাৰ কৰিব পৰা নাই মাটিৰ কাৰণে, আৰু এইফালে কৰ্মও আহি পেলাওক, সেইকাৰণে অস্থায়ী কৰি বাঁহৰে তেনেকৈ বনাই থৈছোঁ। আৰু এইফালে থাপনাখন কালি লৈ আহিলোঁ। মই এইফালে আপোনাৰ তলটো ফ্ল'ৰ কৰিলোঁ, ইফালে এইবিলাক বেৰা পেলাই দিয়া গৈছে, কালাৰ মৰা গৈছে। চাওক কেনেকুৱা লাগিছে আপোনালোক কমেণ্টত জনাই দিব। ওপৰতো টিংপাত দি দিছোঁ বৰষুণ আৰু ৰ'দ নপৰাৰ কাৰণে। এইফালে ইয়াত নাম প্ৰসংগ কৰিব। আৰু এইফালে আৰু দি দিছোঁ, আৰু ইয়াতো এখন দি দিব লাগিব। আৰু ভাত পানীৰ ব্যৱস্থা থাকিব, ভাত চাহ আৰু এইফালে প্ৰসাদ ব্যৱস্থা থাকিব। এতিয়া বাজিল 8টামান বাজিল, 9টা মানত বাপসকলে আহি পাব। আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। এতিয়া মই গাটো ধুই লওঁ পটাপট, গাটো ধুই অলপ কাম আছে, কামখিনি কৰি লওঁ, তাৰপিছত লগ পাম। এতিয়া প্ৰসংগ হৈ গ'ল, চাহ পানী খালক, চাহ পানী খাই এতিয়া পাঠ পঢ়িছে, এতিয়া দেখাই আছোঁ বলক। আৰু ভাত বনাইছে ইয়াতে। আপুনি পাৰিবই দেখোন পতা না। আমাৰ তাত কিন্তু ভাজা পোৱা বস্তু আৰু একবাৰ আহোঁতে এনেকা মিস্ত্ৰী হিচাপে খাইছিল।